বন্ধুসকল ওয়েলকাম টু মাই চেনেল চন্দু আছাম। ভাবিলোঁ আজি ঠাণ্ডা বতৰ অলপ চাইকেল লৈ ওদালগুৰিখন ফুৰি আহোঁ। হেল্ল' বন্ধুসকল, এয়া যাই আছোঁ আমি ওদালগুৰিৰে। মোৰ লগত আছে মোৰ ফ্ৰেণ্ড কুলদীপ। মামাহঁতৰ ঘৰত বহুত দিনৰ মূৰত আহিলোঁ। তাৰপিছত অলপ ভাবিলোঁ আজি চাইকেল লৈ মানে ওদালগুৰিখন ফুৰোঁ আৰু অলপ আপোনালোককো দেখাওঁ মানে ওদালগুৰিখন কেনেকুৱা। এতিয়া বৰ্তমান যাই আছোঁ আৰু এজন বন্ধুৰ ঘৰত। তাৰ সিহঁতৰ গাঁওখনৰ নাম কি আছিল? মিছন চকলৈকে যাই আছোঁ। এতিয়া বৰ্তমান এইখিনি পুষ্পনগৰত আছোঁ এতিয়া বৰ্তমান। হেল্ল' ফ্ৰেণ্ড, এয়া পালোঁ আমি ব্লক শ্বপ। এতিয়া ইয়াতে মানে অটো ষ্টেণ্ড ইয়াৰ পৰা আপোনালোকে ৰঙিয়া যাব পাৰিব। ৰঙিয়া হওক য'ত হওক য'তে ত'তে আপোনালোকে যাব পাৰিব। এয়া অটো ষ্টেণ্ড। এতিয়া বৰ্তমান আমি আগফালে দেখাইছোঁ। এতিয়া বৰ্তমান ওদালগুৰি মেইন টাউনত আছোঁ। আৰু এইখন হ'ল ওদালগুৰি পুলিচ ষ্টেচন। এইখন ওদালগুৰি আৰক্ষী থানা। তাৰপিছত এতিয়া বৰ্তমান আমি গৈ আছোঁ দুৰ্গা মণ্ডপলৈ, য'ত ডাঙৰকৈ দুৰ্গা পূজা হয়। তালৈকে গৈ আছোঁ। এইটো কি বেংক আছিলে? এইটো হ'ল ওদালগুৰি ICI বেংক। এয়া আমি এতিয়া পাম আৰু দুৰ্গা মণ্ডপ অলপমান বাকী। এইটো কি আছিলে? ইয়াতে কি কৰা হয়? জিম আছে, মানে বহুত ধৰণৰ কিবাকিবি আছে। ইয়াতে ATMও আছে, পাৰ্লাৰ চাৰ্লাৰ আছে, কিবাকিবি আছে আৰু বহুত আছে কিবাকিবি। তাৰপিছত এইটো হ'ল দুৰ্গা মণ্ডপ। ইয়াতে মানে দুৰ্গা পূজা হয়, বহুত ডাঙৰকৈ হয় দুৰ্গা পূজা। এতিয়া বৰ্তমান মানে ইয়াতে কোৱাৰেণ্টাইন চেণ্টাৰ হৈ আছে। ইয়াতে মানুহবিলাক কোৱাৰেণ্টাইন কৰি আছে। এইটো দুৰ্গা মণ্ডপ। তাৰপিছত এতিয়া গৈ আছোঁ আমি ওদালগুৰি গাৰ্লছ হায়াৰ ছেকেণ্ডেৰীখন চাবলৈ। এইখন হৈছে ওদালগুৰি হস্পিটেল ন? এইখন ওদালগুৰি চৰকাৰী হস্পিটেল এইখন। মানুহ কিন্তু বহুত দেই, ঠাণ্ডা বতৰ হ'লেও কিন্তু মানুহ বৰষুণ দিলে মানুহ হৈছে। এইফালে বজাৰ হয়, বজাৰ হাট। এইফালে বজাৰ হয়, ডেইলি মাৰ্কেট সদায় হয়। ডেইলি মাৰ্কেট না? এইফালে ডেইলি মাৰ্কেট যোৱা ৰাস্তা এইটো। আৰু এইখন হ'ল বিষ্ণু ৰাভা। মানে ইয়াতে ধৰ কিবাকিবি সভা চভা হ'লে, বিহু চিহু ফাংচন চাংচন, মুকলি বিহু পতা হয় ইয়াতে। এইখন হৈছে বিষ্ণু ৰাভা। এয়া পালোঁ আৰু আমি ছোৱালী স্কুল। এইখনে হ'ল ছোৱালী স্কুল। এইফালে টাৰ্ণিং লওঁ। এইখনে ওদালগুৰি গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল। এইটো জাষ্ট এনেই বনাইছোঁ আৰু এইখনে হ'ল ওদালগুৰি গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল। এতিয়া বৰ্তমান বন্ধ বাৰু, আমি ভাটিবেলা আহিলোঁ সেইকাৰণে বন্ধ, নহ'লে দিনত হ'লে খোলা থাকিলে। এতিয়া বন্ধ বাৰু। ইফালে ফাষ্টফুডৰ দোকান আছে। এতিয়া আমি টাৰ্ণিং লৈ এতিয়া বন্ধুৰ ঘৰলৈ যাম আৰু কি ৰখি আছে বোলে। এইটো কি মন্দিৰ আছিলে? কালী মন্দিৰ আছিলে না? এইটো কালী মন্দিৰ। ইফালে ষ্টেচন আছে কালী মন্দিৰ। ইফালে আমি গৈ আছোঁ এই কালী মন্দিৰত কালী পূজা কৰা হয়, নহ'লে আৰু বেলেগ কি পূজা কৰিব, কালী পূজা কৰা হয়। এইখিনি জেগাখিনিৰ নাম হৈছে শ্বহীদবৰী। তাৰপিছত এতিয়া আমি ষ্টেচনৰ ফালে অলপ যাম বাৰু, কাৰণ লগটোৰ ঘৰ মানে ষ্টেচনৰ সিপাৰে। ভাগৰ লাগিছে নেকি? হ'ব দে, চলাম দে, একো নাই। অলপ মই ষ্টেচনত যাই অলপ ৰেষ্ট লৈ ল'ম। এতিয়া বৰ্তমান ষ্টেচন পাম আৰু এইয়া ষ্টেচন পালোঁ আৰু গেট বন্ধ, মেইন গেট বন্ধ। পিছেদি যাম, মানে কৰোণাৰ কাৰণে ট্ৰেইন চলা নাইতো, সেইকাৰণে মানে বন্ধ। এতিয়া আমি বৰ্তমান পিছেদি যাব লাগিব। অলপ ষ্টেচনটো দেখোঁ। এতিয়া মানে আমি সদায় সন্ধিয়া আৰু ৰাতিপুৱা দাউৰিব আহোঁ ইয়াতে, আৰু সন্ধিয়া মানে অলপ বহোঁ আৰু ইয়াতে। মানে এতিয়া ঘৰ বুলিয়ে ক'ব পাৰি।
এতিয়া ঘৰ বুলিয়ে ক'ব পাৰি। এতিয়া মই মামাহঁতৰ ঘৰত আহিছোঁ তাৰমানে মামাহঁতৰ ঘৰত আহিলে আৰু ফ্ৰেণ্ডৰ লগত আৰু এইখিনি ৰাতিপুৱা দৌৰিব অহা হয়। তাৰপিছত সন্ধিয়া ইয়াতে বহোঁ আৰু লগকেইটাৰ লগত। এই বুলি আহিব পৰা নাই, ই আহিছে আহি যোৱা। এয়া ওদালগুৰি ষ্টেচন মানে এইখন ট্ৰেইন লকডাউনৰ কাৰণে ইয়াতে থাকি গ'ল। লকডাউনৰ আগতে আহিল মানে যাব পৰা নাই, লকডাউনৰ কাৰণে কৰোণা লাগব নাই সেইকাৰণে যাব পৰা নাই। ইয়াতে ৰাতিপুৱা দৌৰালে ভাল হ'ব ৰাতিপুৱা দৌৰালে ভাল ইয়াতে। তাৰপিছত